হেল্ল' গাইজ, ভালে আছেনে সকলোৱে? সকলোকে মোৰ চেনেলৰ ফালৰ পৰা দুৰ্গা পূজাৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ গাইজ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ। মই আজি আছোঁ বাইহাটাত। ইয়াত আপোনালোকে চাইছে, ইয়াত চাওক বাইহাটা চাৰিআলিত মই আছোঁ। বাইহাটা চাৰিআলিত দুৰ্গা পূজাত। চ' গাইজ, ইয়াতে কি কৰোঁ, পূজা কেনেকুৱা চলিছে আপোনালোকক সকলোখিনি দেখুৱাম আৰু কি খাম চব দেখুৱাম। চ' গাইজ, ভিডিঅ'টো মোৰ লগত চাই থাকক। গাইজ, এতিয়া মই মেইন পূজাখন আহি পালোঁ। চাওক, বাইহাটা চাৰিআলি 12 শ্ৰী দুৰ্গা পূজা, বাইহাটা চাৰিআলি কামৰূপ অসম। দেখিলে হেল্ল' দাদা, হাই, নমস্কাৰ। নমস্কাৰ। হেমন্ত কলিতা। দাদা, এনে কিমান দিনৰ প্ৰিপাৰেশ্যন কৰি পেলাই এই পূজাখন তাৰমানে আজি ষ্টাৰ্ট কৰিছে? প্ৰিপাৰেশ্যনটো আমাৰ আজি এমাহৰ পৰা আমি প্ৰিপাৰেশ্যন কৰিছোঁ। এমাহত আমাৰ ইয়াতে পূজাখনৰ কেনেকুৱা চলিছে আৰু আছে দিনত হৈ গ'ল আৰু ৰাতি 10-12 বজালৈকে সম্পূৰ্ণ চলি থাকিব। আজি দুমাহ ধৰি আমি এই শাৰদীয় দুৰ্গা পূজা এয়া চাওক গাইজ, প্ৰেছিডেণ্ট দাদাক সম্বৰ্ধনা জনাইছে, লগতে বোলে মোকো জনায়। নমস্কাৰ, আমি বাইহাটা চাৰিআলি বাৰৱাৰী দুৰ্গা পূজাৰ তৰফৰ পৰা ওলাইছোঁ। গৰাকী উৎপল কুমাৰ দাসক, তেওঁ খুব জনপ্ৰিয় ইউটিউবাৰ। বাইহাটা চাৰিআলি বাৰৱাৰী দুৰ্গা পূজাৰ মাজত তেখেতক পাই আমি খুব ভাল পাইছোঁ। তেখেতে ইমান গাড়ীৰ জামৰ মাজেৰে বাইহাটা চাৰিআলিলৈ আহিছে। বাইহাটা চাৰিআলি বাৰৱাৰী দুৰ্গা পূজাৰ তৰফৰ পৰা তেখেতক আমি ইয়াৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। ইয়াতে লাগি আছোঁ কমিটিটা এই কমিটি চিহ্ন কাগজ কৰি গাইজ, এয়া দেখিছে, মাৰ চৰণত আহি সকলোৱে ভোট লৈ আছে। এটা চাইডেৰে ভোট লৈ আহি আছে আৰু এটা চাইডেৰে যাই আছে। আৰু সেয়া
মাৰ পূজাৰ প্ৰসাদ বিতৰণ কৰি আছে। যোনে খাব বিচাৰিছে ওচৰত গৈছে তেখেতে দিছে আৰু যায়ো তেখেতে দি আছে। এয়া চাওক গাইছ, একদম সুন্দৰভাৱে পৰিৱেশটো চলাই নিছে পূজাখনত। গাইছ এইটো ৰাস্তা চাওক, এইটো ৰাস্তাৰে বেজেৰা মান্দাকাটা এইপিনে যাব পাৰিব আৰু এইপিনে আপুনি গ'লে পূৰা এই বাইহাটা চাৰিআলি মেইন চকটো পাব আৰু একদম বাইহাটা চাৰিআলিৰ একদম মেইন চকৰ পৰাই দেখাই পায় গাইছ। মেইন চকতে বুলি ক'লেও ভুল নহয়। তাৰ পৰা আপুনি 2 মিনিট খোজকাঢ়ি আহিলে পূজাখন পায় আৰু মেইন চকৰ পৰা পূজাখন দেখাই পায়। মেইন চকতে পূজাৰ আপোনাৰ গেটখন দিছে প্ৰায়। আৰু এয়া চাওক গাইছ, মূৰ্তি চাওক কি ধুনীয়া ধুনীয়া কৰি সাজাই পেলাই ৰাখিছে ন গাইছ। বহুতেই ভাল লাগিছে পূজাখনত আহি গাইছ। একদম সুন্দৰ পৰিৱেশ, একদম ছিষ্টেমেটিক হৈছে পূজাখন। এই পূজাখনত মই 3-4 ঘণ্টা বহিলোঁ। বহি পেলাই এটা বস্তু দেখিছোঁ, যিমান মানুহ ইয়াতে সোমাইছে চাহ নোখোৱাকৈ এজন মানুহকো যাব দিয়া নাই গাইছ। সভাপতি আৰু সম্পাদক দাদা কিন্তু এইটো ভাল মেইনটেইন কৰিছে। চ' তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু পূজাখনৰ গাইছ মেইন গেটটো চাওক কি মজা বনাইছে গাইছ, আল্টিমেট বনাইছে। এয়া গাইছ চাওক, মোক এতিয়া চাহ খাব দিলে। পূজা মানে জিলেপি, জিলেপি মানে পূজা। যেনেকৈ ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, এই গানটো ইয়াৰ লগত মিলিছে। চ' পূজা মানে জিলেপি, জিলেপি মানে পূজা, এই খোৱা হ'ল। তাৰ গাইছ পূজা মানে যেনেকৈ জিলাপি, কিন্তু পূজা মানে গাইছ চাওমিনো। যদি আপুনি পূজাত চাওমিন নাখায় তেতিয়াহ'লে কিবা এটা নোখোৱা যেন লাগিব। আৰু গাইছ তাত মোক পায়সো দিছিলে আৰু আপোনাৰ খিচাৰিও দিছিলে। চ' নাখালোঁ মই, টাইমটো হোৱা নাছিল। চ' এইবিলাক খালোঁ। গাইছ এই খিলনাবিলাকত দোকানবিলাক যেতিয়া আপুনি পূজাৰ সন্মুখত দেখিব তেতিয়াই আপোনাৰ লাগিব যে এইখন দুৰ্গা পূজা হয়। দুৰ্গা পূজাৰ এইটো মেইন খাচিয়াত। এয়া চাওক গাইছ, মই বাইহাটা চাৰিআলিত আছোঁ। চাৰিআলিৰ পৰা পূজা মণ্ডপটো দেখা পাই চক দেখুৱাই দিছোঁ। আৰু গাইছ মই দাদাসকলক সন্মান সহকাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোক ইমান দূৰৰ পৰা নিমন্ত্ৰণ জনোৱাৰ বাবে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে গাইছ, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ। বাই বাই।